পিংকি বৰুৱা আপোনালোকৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰাতিৰ সাঁজত বনাব যাবলৈ ওলাইছোঁ কঁঠালৰ মুচি। সকলোৱে বনাব জানেই একচুৱেলি, সকলোৱে খায়ো পাইছে নিশ্চয়। মইনো আজি কেনেকৈ কিটো ষ্টাইলত মই বনাওঁ কঁঠালৰ মুচি আপোনালোকে চাওঁ আহক। এয়া কঁঠালৰ মুচিৰ কাৰণে কঁঠালখিনি প্ৰথমে বইল কৰি ল'লোঁ। এয়া দেখিছে, এয়া আলু, পিঁয়াজ, আদা নহৰু পেষ্ট আৰু জিৰা, গৰম মছলা, ধনিয়া, এয়া সৰু সৰু কণ বিলাহী দুটামান লৈ ল'ব লাগিব। এয়া লগতে তেজপাত এখিলাও আনিছোঁ। আদা নহৰু দিলোঁ বাৰু, আদা নহৰু পিঁয়াজ আৰু তেজপাত ভাজি লৈছোঁ। ইয়াত এতিয়া এড কৰিম হালধি আৰু প্ৰায় মানুহে হালধি তেলত নিদিয়ে চাগে দেই, মই নাজানো, কিন্তু মই মানে যি বনাওঁ বস্তু তেলতে হালধিটো দি দিওঁ। আৰু নিমখটো তেলতে দি দিওঁ। নিমখটো তেলতে দিলে মই অকল আন্দাজ এটা পাওঁ, নহ'লে পিছত যদি চব্জি বনোৱাৰ পিছত মই নিমখটো দিওঁ মই আন্দাজটো নাপাওঁ, কেতিয়াবা বেছি হয় নহ'লে কেতিয়াবা কম হয়। সেইকাৰণে মই যিমান পাৰোঁ তেলতে দিবলৈ চেষ্টা কৰোঁ নিমখটো। এয়া প্ৰায় ফুটি গৈছে আৰু অকণমান টেঙা টেঙা লাগে যে খাই ভাল লাগে। ঘৰৰে কণ বিলাহী বাৰু। ধুনীয়া গোন্ধ এটা আহিছে দেই। মই এড কৰিম গৰম মছলা, তেলটোৱে মছলাটোৱে অকণমান ছেপাৰেট হ'বলৈ কাৰণে অকণমান ৰাখি দিওঁ, ঢাকি থ'ব লাগিব। তেলটোৱে আৰু মছলাটোৱে এক্সট্ৰা এক্সট্ৰা হৈ গৈছে ধুনীয়াকৈ। ইয়াত আমি আলু, এয়া ঝাৰুটো লাগে আকৌ তাইক। আলু, এয়া কঁঠালৰ মুচিখিনি, এতিয়া অকণমান সিজিবলৈ ঢাকি দিওঁ। খাই থাকিব দেই। গুণগুণ তুমি জুই চুইছা যে, দেখিলা হা আগৰ আগতে
কিহত দিছে কিয় মানে ঝাৰু দিছা নে মোক এই পেকেটচোন তলত সোমাব লাগে নামাৰিবাচোন এয়া কঁঠালৰ মুচি চব্জি হৈ গ'ল মই এনেকেই বনালোঁ আজি আপোনালোকে কেনেকৈ বনাই জনাব এয়া মগুমাহ পিচিছিলোঁ মগুমাহৰ বৰ বনাবৰ কাৰণে বনাইছোঁ খাবলৈ বহুত ধুনীয়া লাগে আপোনালোকেও মাহ এনেকৈ পিচি বনাই খাব বহুত ধুনীয়া লাগে খাই এয়া আমি ভাত খাবলৈ বহিছোঁ কঁঠালৰ মুচি মগুমাহৰ বৰ এয়া মানুহজনে খাইছে আৰু ভাল পাইছে বুলি কৈছে খাই এনেকৈ আছোঁ আৰু দুটাই মৰম চেনেহৰ মাজতে ভাতকেইটা খাই লওঁ এতিয়া দুইজনে তেওঁ সুধিছোঁ ভাল হৈছে নাই খাবলৈ মানুহজনে কৈছে ভাল হৈছে আৰু বনাইছোঁ আৰু ধুনীয়াকৈ খাই লওঁ আমি দুটাই এয়া গুণগুণ ওচৰে পাজৰে পিনপিন কৰি আছে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই থেংক ইউ